ডক্টৰ মানিক শইকীয়াচাৰৰ কবিতা ভাল পাওঁ বুলিলেই শেষ নহয় কথা। ভাল পাওঁ বুলিলেই শেষ নহয় কথা, আৰু থাকে বাকী। যাওঁ বুলি ভাবিলেই গুচি যাব যেনেকে নোৱাৰি, এই জনাৰ কীৰ্ণ নিৰ্জনতা এৰি। মোৰ নাম হ'ব পাৰে ৰুক্মিণী কালিন্দী অথবা সাগৰিকা বৰদলৈ, তুমি প্ৰণৱজ্যোতি অথবা ধৰ্মেন্দ্ৰ মিলি। তোমাৰ থাকিব পাৰে এটা পিচিঅ নাইবা DTP চেণ্টাৰ, নাইবা একোৱেই নাথাকিব পাৰে। মাহেকৰ প্ৰথম সপ্তাহটো ভাড়াঘৰৰ মালিকৰ পৰা আঁতৰি ফুৰিবলগীয়াকৈ চলি থাকে তোমাৰ ব্যৱসায়। তোমাৰ এখন পালচাৰ থাকিব পাৰে অথবা ফ্ৰীডম, পিছফালে বহুৱাই লৈ কোনোবা অনাম প্ৰেয়সী। যেতিয়া গুচি যোৱা নেঘেৰিটিং তলাতল ঘৰ নাইবা জালুকবাৰীৰ ফালে, চিন্তা কৰিব নালাগে একোকে। দেউতাৰাই ভৰাই দিয়ে পেট্ৰল, মাহে মাহে পৰিশোধ কৰি থাকে বেংকৰ ঋণ। দেউতাৰা হ'ব পাৰে বানে ধোৱা মাজুলীৰ ৰূপান্ত কৃষক, নাইবা নগৰৰ ফুটপাথৰ পাচলি বেপাৰী। সন্ধিয়া হ'লেই ট্ৰেফিক পুলিচে যাৰ কেৰেলা বেঙেনাকেইটা গুৰিয়াই টচ নচ কৰে। তুমি পৰেশ বৰুৱা হ'ব পাৰা অথবা সমুজ্জ্বল ভট্টাচাৰ্য। তুমি আছু, আটছা, AGP, BJP ঢেৰ কিবা কিবি হ'ব পাৰা। তুমি অৰণ্যত, হোষ্টেলত অথবা জেলত য'তেই নাথাকা লাগিলে, ভাল পাওঁ বুলিলেই শেষ নহয় কথা, আৰু থাকে বাকী। তোমাৰ অসম বন্ধ দিয়াৰ অধিকাৰ থাকিব পাৰে, তোমাৰ মুণ্ডন কৰাৰ অধিকাৰ থাকিব পাৰে, তোমাৰ আত্মজাহ দিয়াৰ অধিকাৰ থাকিব পাৰে। তুমি OBB শিক্ষক হ'ব পাৰা, তুমি ২৭টা ইণ্টাৰভিউ দিয়া নিবনুৱা হ'ব পাৰা। তুমি টিউচনৰ পইচা পোৱাৰ দিনা এগিলাচ খাই লৈ চৰকাৰক গালি পাৰিবও পাৰা। তুমি ছাত্ৰে অথবা ফ্ৰয়ডৰ ওচৰত শৰণ ল'বও পাৰা। বিষ্ণুৰাভাক ভাল পাই তুমি গাব পাৰা, পৰজনমৰ শুভ লগনত। তুমি ক'ব পাৰা প্ৰেম মানেই প্ৰাপ্তি নহয়। তুমি লিখিব পাৰা তুমি আনৰ হৈ যোৱাৰ পিছতো আমাৰ প্ৰেম জানো চিৰগচ্ছিত হৈ থাকিব নোৱাৰিব। কিন্তু মই জানো এনেকুৱা কথাবোৰ আন্তৰিকতাৰে তুমিও বিশ্বাস নকৰা। আচলতে ভাল পাওঁ বুলিলেই শেষ নহয় কথা, আৰু থাকে বাকী।